নমস্কাৰ, মই হিয়াশ্ৰীয়ে স্বাগতম কৰিছোঁ আপোনালোকৰ মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ। তো আজি হৈছে 11 মাৰ্চ আৰু মই যোৱাকালি ভিডিঅ' বনোৱা নহ'ল কাৰণ ৰাতিপুৱাৰ পৰাই মোৰ জ্বৰ উঠিছিলে, বিৰাটেই গা বেয়া আছিলে, সেইকাৰণে কৰিব পৰা নাছিলোঁ। আৰু যোৱাকালি মই কিবাকৈ ভিডিঅ'টো আপলোড দিলোঁ আৰু এডিট ময়ে কৰিছোঁ, সেইকাৰণে সিমান এটা ভাল হোৱা নাই এডিট কৰোঁতে। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে। আৰু এতিয়া ৰাতিপুৱা উঠি চব কাম বন কৰি এইমাত্ৰ আজৰি হৈছোঁ আৰু এতিয়া ডিকুলে মই ব্ৰেকফাষ্ট বনাই ঠাণ্ডা হ'বলৈ থৈ দিছোঁ। এতিয়া তাক ব্ৰেকফাষ্ট খুৱাম। হাই হাই কৈ দিয়া হাই। তো এতিয়া মই লাঞ্চৰ প্ৰিপাৰেশ্যন কৰি আছোঁ। আজি ভাবিছোঁ মানে মাছ আৰু বিলাহী ফুলকবি তৰকাৰী, মানে কি হ'ল ফিছ পকৰা কৰি থৈ দিছিলোঁ, এনেকুৱা টাইপৰ, এনেকুৱা ভকুৱা মাছ হয়, এনেকৈ পকৰা আছিলে। সেইকাৰণে মই বিলাহী কাটি থৈছোঁ আৰু পিঁয়াজ, এয়া পকৰাখিনি মাছৰ হয়। তাৰপিছত এইখিনি হ'ল ইয়াতে ফুলকবি আৰু আলু কাটি থৈ দিছোঁ মই, আৰু ইয়াতে হাজবেণ্ডে আদা নহৰু গুচাই মানে ইয়াতে এনেকৈ খুন্দনাতে খুন্দি থৈ দিছে। আৰু মই কেৰাহী এখনত তেল অকণমান গৰম হ'ব দিলোঁ, তাতে দি দিছোঁ পিঁয়াজ অকণমান লৰাই, তাত দিছোঁ আদা নহৰু দি দিছোঁ আৰু অকণমান ভাজি যেতিয়া গোন্ধটো নোহোৱা হৈছে তেতিয়া মই তাত বিলাহী ঢালি দিছোঁ আৰু বিলাহীখিনি ভালকৈ ভাজি আছোঁ। আৰু যেতিয়ালৈ অকণমান পানীও দিছিলোঁ মই বাৰু, আৰু লাগি গৈছিলে তলত। আলু আৰু ফুলকবিখিনি দি যেতিয়ালৈকে ভাজি আহিছে, তাৰপিছত মই পানী ঢালি তাত মাছ দি অকণমান ধুনীয়া কাটি দিছোঁ। এয়া চব্জিৰে দি আমাৰ মানে মিছ'ৰ পৰা পাৰ্চেল আহিছিলে, মই মানে অৰ্ডাৰ দিছিলোঁ কিছুমান ঘৰৰে সেয়াই আৰু হোম ডেকৰ আইটেমটো হৈছে এইটো এটা হয়। আৰু আনাৰ পিছতে মানুহজনে খুলি খালি একে লগাই চালে আৰু সঁচাকৈ বহুত ধুনীয়া কোৱালিটি আহিছে। সঁচাকৈ কোৱালিটিটো বহুত ধুনীয়া, বহুত ভাল লাগিছে। আপোনালোকে আনিব পাৰে মিছ'ত, বহুত কম ৰেঞ্জতে মই পাইছোঁ, কিন্তু বেলেগ এপছত অকণমান দামটো বেছি হয়। আপোনালোকে এনেকুৱা আনি বিচনাৰ ছাইডত থৈ দিব পাৰে, নহ'লে চোফাৰ ছাইডত থৈ দিব পাৰে বহুত। কিন্তু এইটো এটা ৱাল হেংগিং হয় আৰু মোৰ এনেকুৱা ধৰণৰ বিৰাটেই ভাল লাগে। ৱাল হেংগিং মানে ইয়াতে লিখা আছে ৱেলকাম টু আৱাৰ হোম। কি হ'ল আমি তিনিজনৰ এনেকৈ মানে মিলাই আনিছোঁ, এনেই বিচাৰি আছিলোঁ কিন্তু পোৱা নাছিলোঁ, সেইকাৰণে এইটোকে লৈ আহিলোঁ আৰু মোৰ বিৰাটেই ভাল লাগিছে। আৰু মানে থাৰ্ডটো হৈছে এইটো এটা ফ্লাৱাৰ পট হয়, এনেকুৱা 3টা পায়, এইটো ডাঙৰটো তাৰপিছত তাত অকণমান এটা এইটো হৈছে ডাঙৰটো, তাৰ তলত এইটো, তাৰ তলত এইটো, এনেকুৱা 3টা পায়। তাৰপিছত থাৰ্ড নম্বৰটো হৈছে এইটো আৰ্টিফিচিয়েল যিবিলাক ফ্লাৱাৰ আহে সেইবিলাক ৰাখি থ'লেও ভাল লাগিব। এনেকুৱা ধৰণৰ ইয়াতে দি দিলে আপোনালোকে চেণ্টাৰ টেবুল হওক, ডাইনিং টেবুলত থৈ দিলেও ভাল লাগে। মইতো ইয়াতে ডাইনিং টেবুলত থৈ দিছোঁ। যেতিয়া ড্ৰয়িংটো সম্পূৰ্ণ হয় তেতিয়া মই তাতে লৈ যাম। এনেকুৱা 2 পিচ আহিছিলে। নম্বৰটো হৈছে এইটো 8টা পায়, আৰু এইবিলাক মানে কৰ্নাৰবিলাকত বা ডাইনিং টেবুলত হওক বা ৱালতে হওক মানে থ'লে মানে বিৰাটেই ভাল লাগে। তাৰপিছত আছিলে নম্বৰটো পাহৰি গ'লোঁ, কি নকওঁ। এনেকুৱা এইবিলাক মানে এনেকৈ মানে ৱালত মাৰি থ'লে ভাল লাগে। আৰু থৈ মেলি ইয়াতে মানে এটা এনেকৈ ফুল এটা দি থ'ব লাগে, সঁচাকৈ ইমান ধুনীয়া লাগে নহয়। তো এয়াই আছিলে, আৰু কি আনো আপোনালোকক মই দেখাবলৈ যত্ন কৰিম। আৰু আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে ভিডিঅ'টো লাইক কৰি দিব আৰু যদি ফেচবুক পেজত চাই আছে তেনেহ'লে মোৰ যিটো পেজটো সেইটো ফ'ল' কৰি দিব, যাতে আহিবলগীয়া ভিডিঅ'বিলাক আপোনালোকে পাই থাকে। আৰু মানে মই যিখিনি পাৰোঁ, যিখিনি হেৰি কৰোঁ, মই দিবলৈ চেষ্টা কৰিম।